Hello guys, welcome to our channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে কোৱেশ্চন আনসাৰ ডিছকাছ কৰোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হয় ELISA ELISA টেষ্ট ইজ এমপ্লয়ড টু ডায়াগন'জ কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এইচ এণ্টিবডিজ এতিয়া আছে এইচ এণ্টিবডি ষ্টাডি অফ ফজিলছ ইজ কল্ড পেলেণ্টলজি ফজিলছৰ অধ্যয়নক পেলেণ্টলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হয় A study of fossils in different sedimentary layers indicates condition in which they were living. তেওঁলোকে যিহত বসবাস কৰে তাৰ কণ্ডিশ্যনটো চাই ফেলে এইটো কণ্ডিশ্যন দে in which they were living. What do homologous organs indicate? Homologous organ indicates কি কৰে common ancestry এটা Divergent evolution give rise to কি হ'ব এইটো homologous organ Darwin's finches refers to a group of Darwin's কি group আছিল birds group. Which among the following is the largest mammal? মানে স্তন্যপায়ী প্ৰাণী কোনটো largest? কি হ'ব এইটো whale তিমি মাছ। Small shark কি answer হ'ব spiny dog Claspers are present in কিহত পোৱা যায় Claspers মেল শাৰ্কত পোৱা যায় Claspers পোৱা যায়। Next, which of the following are warm blooded animal? গৰম উষ্ণৰক্তি প্ৰাণীৰ নাম কি উষ্ণৰক্তি প্ৰাণী হৈছে whales বিলাক উষ্ণৰক্তি প্ৰাণী। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে। ঠিক আছে, ধন্যবাদ।